পাপা আজি মই আহিলোঁ আমাৰ বাহঁতৰ ঘৰত ফুৰিবলৈ আহি পাছফালে দেখিলোঁ এখন পাচলি বাৰী। সেয়েহে পাচলি বাৰীখন চাওঁ বুলি মই বাৰীৰ ফালে সোমাই আহিলোঁ। আৰু মই চালেতো নহ'ব, গতিকে মোৰ লগতে আপোনালোকেও চাই যাব পাব। তেন্তে ব'লকচোন, পাচলি বাৰীডৰাত কি কিনো খেতি কৰিছে আমাৰ বাহঁতে, তেন্তে মোৰ লগত আপোনালোকেও চাই যাওক। তেন্তে হ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমাৰ দাদা হয়, মোৰ আগে আগে গৈ আছে। আনফালে দিয়া দেখিছে, পিছত আগত কি খেতি কৰিছে চাই আহোঁ ব'লক। এফালে সৰু সৰুকৈ দেখিছে যে এইবিলাক গছ, এয়া জলকীয়া গছ হয়। জলকীয়া মানে যিটো আমাৰ খাই থকা জলকীয়া সেইটো নহয়, এইটো বেলেগ এটা জলকীয়া হয়, কিন্তু নামটো মই নাজানো। আপোনালোকে যদি জানে জলকীয়াটো, তেন্তে হ'লে কমেণ্ট কৰি জনাবচোন কিনো নাম, কাৰণ মই নাজানো দেই, সেইকাৰণেহে মই সুধিছোঁ আপোনালোকক ক'ব দিছোঁ কমেণ্ট কৰি। আনফালে আমাৰ সেয়া বৰমাহঁতে চব্জি কাটি আছে, ইফালেদি এজন মানুহে পানীও দি আছে। আৰু মই ওচৰৰ পৰা দেখাম, এয়া চাওক কি ধুনীয়াকৈ লাগি আছে। কি সুন্দৰকৈ লাগি আছে দেখিছেনে? এইটো বাৰু বহুত ধুনীয়া। এইখিনি গোটেইখিনি জলকীয়া খেতিয়ে হয়। তালৈকে আছে, ইয়াত দাদাহঁতে ৰখি তাকে চাই আছে। বৰ্তা এইফালে ভিনদেউ ৰখি আছে, এইফালেদি বৰ্তা একদম পূৰা মোচন লৈ ৰখি চাই আছে। আৰু এইফালে মহাই মোক মাতিছে যে এইফালে আহি চাবলৈ, আৰু মই ওচৰত চাই আছোঁ। আৰু চাই এজোপা গছ দেখিলোঁ, তাতে মানে লাগি আছিলে ডাঙৰ ডাঙৰ হয়। ডাঙৰ মানে ইমানো ডাঙৰ নহয়, এয়া দেখিছে নহয়, বেছি ডাঙৰ নহয় মানে। এয়া ফুল চাবলৈ কিন্তু বহুত ধুনীয়া। আৰু এইফালে দেখিছে, আনফালে আমাৰ পেহীহঁতে চব্জি কাটি আনিছে, এয়া দেখিছে পাচিত চব্জি ভৰাই আনিছে। আৰু পিছত সেইগৰাকী আমাৰ বৰমা হয়। ইফালে বৰ্তাহঁতে ৰখি আছে, আৰু বৰমাই ইয়াত এহাতে দাই এহাতে ওলকবি লৈ আহিছে। আনফালে আকৌ বৰমাৰ সৈতে মই বেলেগ এটা ছাইডত আহিলোঁ। বেলেগ এটা ছাইডত মানে য'ত পানী দি আছিলে খেতিডৰাত, সেইফালে দি আহিলোঁ। আৰু আহি দেখিলোঁ তাতে মানুহে পানী দি আছিলে। পানীটো দিবই লাগিব, খৰাং দিন যিহেতু। চব্জিখিনিত যদি পানী দিয়া নহয়, তেন্তে হ'লেনো ক'ৰ পৰা খেতিডৰা হ'ব, হয়নে? তেন্তে ব'লকচোন, কেনেকৈনো পানী দিছে আমি সেইখিনি দেখাম। ইফালে নেট বেৰি থৈছে, যাতে গৰু ছাগলী সোমাই একো অনিষ্ট কৰিব নোৱাৰে। আনফালে এয়া পাইপ ফিটিং কৰি থৈছে। এইবিলাক জলকীয়া দেখিছে কি সুন্দৰকৈ লাগি আছে জলকীয়াবিলাক, মই দেখিবলৈ বহুত ভাল পাইছোঁ। আৰু আনফালেদি এয়া দাদাই মোক মাতি আছে, সেই আগত ল'ৰাজনে সেয়া পানী দি আছে। ল'ৰাটোক খান্দি দিছে। এইফালে এটা প্ৰকাণ্ড জলকীয়া চাবচোন, মই দেখাই দিম। এয়া দেখিছে, এইটো কিমান ডাঙৰ। বহুত ধুনীয়া। এইডৰা গোটেইখিনি জলকীয়া খেতিয়ে হয়। আনফালে আমি জলকীয়া খেতিডৰাৰ পৰা ওলাই আহিছোঁ লাহে লাহে। আমি জলকীয়া খেতিডৰাৰ ফালৰ পৰা ওলাই আহি লাহে লাহে বেলেগ এখন খেতিত সোমাব বিচাৰিছোঁ। আৰু সেই খেতিডৰা কি হয় সেয়াও চাবলৈ পাব। ব'লকচোন, কিনো খেতি কৰিছে তাতো আমি দেখাম। এয়া কবি হয়, মানে ঘৰতে খাবলৈ বুলি লগাইছে আৰু কবি। সেয়া আমাৰ ৰঙালাও গছ দেখিছে, এয়া ৰঙালাও পকিছে নে কি? এইটো এইটো এতিয়া পকিছে নেকি? কি ধুনীয়া। এয়া দেখিছে কিমান ধুনীয়া এখন ৰঙালাও বাৰী হয়। আৰু ৰঙালাওখিনি মানে খাবলৈও বহুত ধুনীয়া হয়, ভাল হয় বুলি কৈছে মোক খাবলৈ। আপোনালোকক যদি লাগে তেন্তে হ'লে কমেণ্ট কৰি জনাব কাক কাক লাগে, তেতিয়া মই দি পঠাম। আৰু যদি আহে আমাৰ এইফালে, আমাৰ ঘৰতে খাই যাব। আৰু এইফালে দেখিছে কিমান ডাঙৰ এখন প্ৰকাণ্ডৰ বাৰী, বহুত ভাল লগা এটা দৃশ্য। আৰু এতিয়া আমি বাৰীখনৰ ফালৰ পৰা লাহে লাহে ওলাই জলকীয়াখিনি ওচৰৰ ফালে অকণ গৈছোঁ। এইখিনি জলকীয়া গছ, আৰু জলকীয়া বাৰীডৰা, ৰঙালাও বাৰীডৰাৰ পৰা আমি পাচলি খেতিখিনিৰ পৰা মানে আমি এতিয়া ফাইনেলি বৰমাৰ সৈতে ওলাই আহিলোঁ। ওলাই আহি আমি ঘৰৰ ওচৰ পাইছোঁহি। আৰু ফাইনেলি আমি আহি ঘৰ পাই গ'লোহি। ঘৰ পাই
পাচলি কাটি আছিলে, চব্জি কাটিছে, মই দেখাই দিম বাৰু। এইফালে বিলাহী কাটিছে, লাও আৰু এইফালে কবি। এইফালে আমাৰ নিৰ্মালী হয় ছোৱালীজনী, নিৰ্মালীয়ে পিঁয়াজ কাটিছে। এইফালে মই ওলাই আহিলোঁ, এখন হাতত দেখিছোঁ দা লৈ আহিছোঁ। মই দাখন লৈ ওলাই আহিছোঁ। আমাৰ টিকলাটোৱে মোবাইল চাই আছে, কিন্তু মই চব্জিখিনি কাটো বুলি ওলাই আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে, অন্য এটা ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ